বিটিসি নির্বাচন সমাগত প্রত্যেক দলে কিন্তু নিজৰ নিজৰ দলীয় বৃদ্ধি কৰাৰ কাৰণে বুথ সন্মিলন সভা পাতে। আপোনালোকে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? হয়, আজি আমি বেলতলীত হিন্দী হাইস্কুল তাৰে যিটো 37 নং আৰু 38 নং যিটো বুথ চেণ্টাৰ, এই বুথ চেণ্টাৰত আমাৰ যি দুটা বুথ কমিটি আছে আমাৰ ইউপিপিএলৰ, এই বুথ কমিটিৰ সভাপতি সম্পাদক তথা আমাৰ যিসকল মানে মেম্বাৰ আছে ইউপিপিএলৰ, তেওঁলোকক লগত লৈ আমাৰ এটা ইয়াতে সভা অনুষ্ঠিত হয়। তো সভাত মানে প্ৰায় মানুহখিনি আমাৰ আহিছে ইউপিপিএলৰ। তো আজি আমাৰ ইউপিপিএল হিচাপে আমাৰ যি 89, কিন্তু এইবাৰ আমি যিটো গম পাইছোঁ 97 আমাৰ মানে বুথ হ'বলৈ গৈ আছে বিটিসি ইলেকশ্যনত। তো এই 97 বুথত আমাৰ তাৰমানে সক্ৰিয়তাৰে আমাৰ কাম কাজ চলি আছে। আৰু মানে যোৱা আপোনাৰ 11 তাৰিখে আমি বুথ সন্মিলনী এটা পাতিছিলোঁ, তাতো বহু সংখ্যক আমাৰ দলৰ নেতৃবৃন্দসকল আহিছে। আজি ইয়াতে আমাৰ দলৰ বিষয়ে আমি পৰ্যালোচনা কৰোঁ আৰু আমাৰ দলটো যথেষ্ট শক্তিশালী হৈছে মধুবাৰী হিচাপে। তো বিগত মানে যোৱাবাৰ আমি অলপ ভোটত হাৰিছিলোঁ, কিন্তু এইবাৰ আমাৰ ইউপিপিএল হিচাপে আমাৰ মানে প্ৰত্যেকটা বুথ চেণ্টাৰতে আমাৰ প্ৰত্যেকটা বুথ কৰ্মী তথা সভাপতি সম্পাদকসকলে দিনে ৰাতিয়ে কষ্ট কৰি আছে ইউপিপিএলত তাৰমানে এইবাৰ মধুবাৰীৰ পৰা বিপুল সংখ্যক ভোটেৰে জয়যুক্ত কৰাৰ কাৰণে। তাৰ কাৰণে আমাৰ সকলোৱে মানে মাৰ বান্ধি ওলাইছে। আমি ৰাইজক যথেষ্ট সঁহাৰি পাইছোঁ। ইয়াতে বহুত সংখ্যক ৰাইজো আহিছে, তেওঁলোকে আমাক মানে আশ্বাসত আৰু বিশ্বাসত লৈছে। মোৰ যদি ভুল নহয়, আপোনালোকৰ দলত বিজেপিৰ পৰা বহু সংখ্যক লোকে আহি যোগদান কৰিছে। এই সন্দৰ্ভত কি কয় আপুনি? তেওঁলোকক কেনেকৈ দেখা পাইছে? আমাৰ দলত হয় যোগদান কৰিছে, আপোনালোকে গমে পায়। তো যিসকলে বিজেপিৰ পৰা আহি যোগদান কৰিছে তেওঁলোকে তাৰমানে হয়তো কিবা এটা ক্ষোভ আছিল, আৰু ৰাইজৰো মানে আমি ইতিমধ্যে প্ৰেক্টিকেল ফিল্ডত দেখা পাইছোঁ ৰাইজৰো বহুত ক্ষোভ। এই যিজন আমাৰ আছে বৰ্তমানৰ তেখেতৰ ওপৰত বহুত ক্ষোভ আছে ৰাইজৰো। যিসকলে আমাৰ তাত আহি আজিৰ তাৰিখত বিৰাট ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে। আজি আমাৰ তাত বিজেপিৰ পৰা যিসকলে আহিছে তেওঁলোকে প্ৰত্যেকটো সভা সমিতিত সক্ৰিয়তাৰে আৰু নিষ্ঠাৰে তেওঁলোকে কাম কৰি আছে। এতিয়া ভোট কিমান পাব বুলিতো এইটো সঠিক ক'ব নোৱাৰি, কিন্তু আমি এইখিনি জানো ইউপিপিএল মধুবাৰী হিচাপেতো এইবাৰ আমাৰ ইউপিপিএলে জিকাটো একদম মানে খাটাং। কাৰণ আমাৰ কৰ্মী, আমাৰ দলৰ যি মানে উদ্যম, যি তেওঁলোকৰ মানে উৎসাহ, এইখিনি আমি দেখিবলৈ পাইছোঁ। আৰু এইবাৰ আমি একক সংখ্যাগৰিষ্ঠ পাম। আমি আপোনাৰ তাতে মানে বেলেগ আৰু ক'বলগীয়া একো নাই। আমি এইবাৰ আপোনাৰ 22ৰ তলত নাহে, আমাৰ 22ৰ ওপৰতে আমি চিট পাম, যিটো নেকি বিটিসিত একক সংখ্যাগৰিষ্ঠ যিটো লাগে 21খন, আমি 22খনৰ ওপৰত আমি একপক্ষীয়ভাৱে ইউপিপিএল হিচাপে আমি চিট পাবলৈ গৈ আছোঁ। তাতে কোনো বেলেগ আৰু মানে কোনো কথাই নাই।